কৰিছিলো এতিয়া গৰু বুলি এজনীয়ে আছে ঐ দেব তোৰ ওচৰত গৰু থাকোতে মোক এজনী গৰু আধিত নিদিলি কেলে এতিয়া মোৰ ঘৰ আগপিনে বান্ধিব আহিছ কথা ভালকে কবি মাৰ ভৰি ভঙাৰ কাৰণে মই গৰু কেইটা বিক্ৰী কৰিছো এতিয়া তোক বেলেগকে বুজাব লাগিব মোৰ বস্তু মোৰ কথা তোক দিও নিদিও তোৰ কি আহে যায় মোৰে হে কথা গৰু ইয়াৰ পৰা লৈ যা নহ'লে চামৰা চেলাবলৈ বেছি সময় নালাগিব ময়ো চাওঁ তই কেনেকে চামৰা চেলা মোৰ দাখন আনিবলৈ দে আজি মই তোৰ ডিঙি কাটিম দোকান যাবলৈ পইচাই নাই 20 টকা এখন আছে হে দোকানত বাকি দিবলৈ 500 টকা আছে মোক খেদাব দোকান গলে তুমিয়ে তোমাৰ দোকান তহতে কি হৰা হৰা কাজাৰে থ পইচা কাৰণে তই যা আকৌ দোকানতে মাইকি যদি ঘৰে কাম কৰিব দোকানলৈ যাব তাই কেলে দোকান যাব মাৰিব বহি বহি খাবলৈ পাইছে তো যাবলৈ টান পায় যি হল হল যা বুপাই দোকানৰ পৰা আগে আৰে মই কলোৱেচোন মোৰ ওচৰত পইচা নাই বুলি মই কেনেকে দোকান যাওঁ নাজানো মই যেনেকে যাও যা গোটেই দিনটো খেলি থাক গা ধুব নোৱাৰো গা ধুকে যা গৈছো ঐ ভাই লুঙ্গিখন কলে গ'ল হে মোৰ লুঙ্গিখন কলে গ'ল পালো দে আৰু নোৱাৰো দে মই আৰু অলপ দেৰি দিয়া আৰু অলপ দেৰি নোৱাৰো মই হাত বিষাইছে হ'ব আৰু নালাগে আপুনি কিবা এটা কামত মাথি মাৰক আকৌ এনেকুৱা কৰিলে কেনেকুৱা হ'ব বাৰু ঘৰটো এইটো কামে ভাল হ'ব তুমি চিন্তা নকৰিবা উপায় পাই গলো Few moments later. এদিন ছোৱালী আহিছে এইকে পইচা লেটা ভাল হ'ব মই যদি পইচা লেটা ধান্দাহে মাৰিছিলো এই সঁচাই কিবা হৈ গৈছে কি কৰো মই এতিয়া এইপিনে যাওঁ এইপিনে পানী পাব পাৰোঁ পানী নাই পানী ল'বলৈ বস্তুৱে নাই তেলটোকে লৈ যাওঁ তেলটোকে লৈ যাওঁ কোনে জানিব মই ধংগীহে এইটো কি হয় জানো তেলেই হয় নে কি হয় এইটোৱে ছটিয়াই দিওঁ
তুমি এবাৰে পৰা আহোঁতে মাথা ঘূৰাই পৰিলা নে সেইকাৰণে মই তেলটো দিলোঁ তুমি উঠিব পাৰিলা এইটো কি তেল হয় এইটো মই বনোৱা তেল হয় এইটো কাকো ক'ব নোৱাৰি তেলটো কি কেনেকৈ বনাইছোঁ মই আপুনি মোক বহুত সহায় কৰিলে আজি আপুনি আমাৰ ঘৰলৈ যাব কিবা এটা দিম এই নিদিলেও হয় মই বাবাহে আইতা আপুনি ক'ত যায় এনেই কৈছোঁ তুমি ক'লৈ গৈছা ইমান ধূলি লাগি আছে যে কাপোৰত মই এইফালে মানে খোজকাঢ়ি গৈছিলোঁ যে মোৰ ঘূৰাই পৰিলোঁ এই বাবা এজন আছিলে বহুত ভাল তেওঁ সহায় কৰিলে অঁ কেনেকৈ উঠালে তোমাক উঠালে তেওঁ জানো যাদু মন্ত্ৰ কিবা অঁ মোকো এদিন লৈ যাবা দেই মানে মোৰো বহুত বিপদ হৈ আছে এইকেইদিন অঁ হ'ব আজিয়ে যাম গা চা ধুই ন দেই অঁ হ'ব আহক বাবাজনৰ ওচৰলৈ যাম মই গা ধুই আহিলোঁ অঁ গৈছোঁ ৰ'বা আৰু কিমান দূৰ আছে মোৰ ভৰি অঁ অথনি ছোৱালীজনী আহা এতিয়ালৈকে কোনো অহাই নাইচোন অঁ সেই মোৰ মা আৰু সেই ছোৱালীজনী আহিছেচোন কি হ'ব এতিয়া মই কি কৰোঁ অঁ আইতা পালোহি সেইজন বাবাজন বহি অ' ভণ্টি তুমি আকৌ আহিলা যে এই মই আইতাক লৈ আহিছোঁ কিবা সমস্যা হৈছে নমস্কাৰ বাবা এই কি কাম আমাৰ ঘৰৰ সমস্যা ল'ৰাটো একো কাম ধান্দা নকৰে পইচা পাতি ইমান দিগদাৰী হৈছে ঘৰত ল'ৰাটোৰ নাম দেৱ নেকি আপুনি কেনেকৈ গম পালে এই মই বাবা ন চব গম পাওঁ আপুনি ৰাতিপুৱা তাক শুই উঠি ক'ব তুলসী গছত পানী দিবলৈ 1 মাহমান তেতিয়া সি কাম পাব পাৰে ই দেৱ নেকি কি ভাবিছে মা কি ভাবিছে খুৰী তোক ক'ৰবাত দেখা যেন লাগিছে তই দেৱ নি ক'ত দেখিছে মোক তই দেৱই হয় তোক আজি মই নেৰোঁ এইটো কামেই ভাল হ'ব Hey guys, welcome to our new channel Rangdhali. Guys, এটা আমাৰ ফাৰ্স্ট ভিডিঅ' আমি যিমান পাৰোঁ আপোনালোকক এণ্টাৰটেইন কৰিবলৈ চেষ্টা কৰিছোঁ সো যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কি কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব এইকাৰণে কৰি দিব বাই 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 Was it the voice? Was it the fire?